নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈ যোৱা আসাম টেটৰ অসমীয়া বিষয়ৰ সম্পূৰ্ণ এনসাৰ কাৰ বিষয়ে আলোচনা কৰিম। তেন্তে বলক বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অসমীয়া ভাষাটো কোনটো তলৰ কোনটো পৰিয়ালৰ অন্তৰ্গত? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ইণ্ডো ইউৰোপীয়। অসমীয়া ভাষা সন্দৰ্ভত প্ৰথমে কোনে কৈছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব হিউয়েন চাঙে। অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব তিনিটা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মুঠ কেইখন নাট ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 6খন। আমাৰ মহাপ্ৰাণ ধ্বনি তলৰ কোন কেইটা? আৰু ইয়াৰ সঠিক এনসাৰটো হ'ব খ, ঠ আৰু ফ। 1883 চনটোৰ বিশেষ তাৎপৰ্য কি? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বাংলা ভাষাৰ পৰা অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। ভাষা শিক্ষণৰ প্ৰধান কৌশল কেইটা কি কি? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শ্ৰৱণ, কথন, পঠন, লিখন। প্ৰাথমিক স্তৰৰ ভাষাৰ গুৰুত্ব কোনে দিব লাগে? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ভাষা শিক্ষকে। তলৰ কোনখন গ্ৰন্থ মাধৱদেৱৰ ৰচিত? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব নামঘোষা। ভানুমতী উপন্যাসৰ ৰচক কোন আছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব পদ্মনাথ গোহাঞিবৰুৱা। অসমীয়া সাহিত্যত ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লক্ষ্মী, চন্দ্ৰ আৰু হেম। অসমীয়া চুটিগল্পৰ ৰচক কোন আছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। তলৰ কোনটো স্ত্ৰী পুৰুষৰ শুদ্ধ ৰূপ নহয়? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মেমনি। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই। তলৰ সম্বন্ধবাচক পুৰুষ বিভক্তিটো বাছি উলিওৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো আছিল 1। জগত যোগ জননীৰ শুদ্ধ প্ৰত্যয়টো বাছি উলিওৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব জগৎ জননী। অসমীয়াৰ স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি কেইটা? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 8টা আৰু 21টা। সম্বোধনৰ ক্ষেত্ৰত দিয়া শুদ্ধ বাক্যটো বাছি উলিওৱা। আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শ্ৰদ্ধেয় ৰাইজ। অন্তৰীপ গ্ৰন্থখনৰ ৰচক কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। দেৱী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ সঠিক এনসাৰটো হ'ব নিৰ্মলপ্ৰভা বৰদলৈ। Assamese Its Formation and Development গ্ৰন্থখনৰ ৰচক কোন আছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। সম্পূৰ্ণ অসমীয়াত লিখা গ্ৰন্থখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব প্ৰহ্লাদ চৰিত। হেমকক কিমান চনত ৰচনা কৰা হৈছিল? আৰু ইয়াৰ এনসাৰটো হ'ব 1900 চনত। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাখনৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বন কুঁৱৰী। ৰঙা কৰবীৰ ফুল পুথিখন কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব হেম বৰুৱা। তলৰ কোনটা বানান শুদ্ধ? আৰু ইয়াৰ সঠিক এনসাৰটো হ'ব নাৰায়ণ আৰু ত্ৰিনয়ন। তলৰ কোনটো উক্তি শুদ্ধ? আৰু ইয়াৰ এনসাৰটো হ'ব ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ গুৰুত্ব অপৰিসীম।
প্ৰাথমিক শ্ৰেণীত ভাষা শিক্ষাৰ মূল উদ্দেশ্য কি আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে বিদ্যাৰ্থীক ভাষাৰ লগত পৰিচয় কৰোৱা তলৰ নিৰ্দিষ্টবাচক প্ৰত্যয়টো বাছি উলিওৱা আৰু ইয়াৰ সঠিক আনসাৰটো হ'ব মানুহগৰাকী অসমীয়া আৰু বাংলা ভাষাৰ মাজৰ পাৰ্থক্য কোনটো আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ওয়াব্য যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেন্ট আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিব